আজি মই আপোনালোকক খাৰঘুলিত থকা ব্ৰহ্মপুত্ৰৰ পাৰৰ ভক্তি কুটীৰটোলৈ লৈ গৈ আছোঁ। ইয়াত এটা ৰাধা কৃষ্ণ মন্দিৰ আছে। অতি কম সময়ৰ ভিতৰতে এই মন্দিৰটো জনপ্ৰিয় হৈ উঠিছে। এয়া লাইন পাতি পাতি মানুহে যাব লাগে। ইয়াত চেণ্ডেল থোৱা ব্যৱস্থাও আছে। এয়া দেখিছেনে, মানুহবিলাক লাইন পাতি পাতি তললৈ গৈ আছে আৰু এইটো হৈছে মন্দিৰৰ ভিতৰৰ পৰিৱেশ। মন্দিৰৰ ভিতৰত কিছুমান ধৰ্ম আলোচনী চলি আছে আৰু প্ৰাৰ্থনা গাই আছে, সেৱা কৰাই সেৱা কৰি আছে আৰু হৰে কৃষ্ণ গানটো গাই আছে। মুঠৰ ওপৰত খুবেই সুন্দৰ পৰিৱেশ এটা। এই মন্দিৰটো ইমানেই জনপ্ৰিয় হৈ উঠিছে যে বাহিৰৰ পৰাও মানুহে এই মন্দিৰটো চাবলৈ আহিছে। আমি আকৌ তললৈ গৈ আছিলোঁ। তলত ভোগৰ ব্যৱস্থা আছে। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন চাবলৈ ইমানেই ভাল লাগিছিল যে যেন এখন সাগৰহে। ইয়াৰ পৰা সূৰ্যাস্ত চাবলৈ খুবেই ভাল লাগে। আমি যিদিনাখন গৈছিলোঁ বতৰটো বেয়া থকাৰ কাৰণে আমি সূৰ্যাস্ত চাব নেপালোঁ। এয়া সেউজীয়া পানীভাগ যে দেখিছে, এয়া হৈছে ছুইমিং পুল আৰু এই ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতে ছুইমিংটো বনাইছে। ইমানেই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, কি ক'ম আপোনালোকক। মানুহৰ ভিৰ দেখিছেনে? এয়া মই গোটেই ভক্তি কুটীৰটো দেখুৱাইছোঁ। দেখিছেনে, আমি কল্পনা কৰাতকৈও বহুত বেছি ধুনীয়া। সময় পালে বন্ধ বাৰলৈ এইবিলাক জেগালৈ আহিবচোন ফুৰিবলৈ। খুবেই মন প্ৰাণ ভৰি যাব। ভিডিঅ'টো চাই কেনে পালে জনাবচোন।